মোমা থাকিনে বাইকখন নিলে আজি 3 দিন হল কেলা বাইকখনে দি আহি না কেলা বাইকখন নিদিবা দুটা ফালে পেলাম বলা ও মামাই মামা ও কলিয়া আয়া আ বহিয়া তহঁতে বাইকখন কেলে দিয়াকে নাই তাহলে বুনটা হয় বলমান মা গুজাই লরেন বাইকখন নিবলে দে তেলা মাই দে মই বাইকখন লৈ যাওঁ ৰ মামাক মাত দিছো ঐ মামাই ঐ তুই কলিয়া আহিছে ও কলিয়া বহিছ বহিছো তহঁতক কিন্তু মই বেয়া পাইছো দেই আজি 3 দিন হল বাইকখন দিবগে লাগে নহয় ঐ কলিয়া ঐ আমাৰ দুটা অৱস্থা দেখিছই সৰ্বশৰীৰবি তহঁতিতো চেনী পেৰিগত ফুৰিবলৈ গৈছিলি তহঁতি মোৰ বাইকখন ভগা দিয়াটো নাই হয় তেনেকুৱা একো নহয় অ ঘটনা বেলেগ বৰ বেলেগ কেছ কৈছো ৰ Mama. Mama. Iya, Mama. Hei. Iya, Mama. Nana yang tinta adalah Ukulele. Mama polbolnya kan. Mau kolera baik kan. Kol suku ukulele. Itu bahan apa? Suka nama? কালি গাই স্কুললৈ যাব লগীয়া আছিলে নহয় কেইটা বাজিলে কিহত কৰোণা চৰোণা ল'লে জানো ভেকচিন লোৱাৰ পিছত জ্বৰ উঠা বুলি কয় আজি খাওঁ আৰু পাছত খাবলৈ পাওঁ নাপাওঁ মানুহে লাইন পাতে দীঘলীয়া হ'ল সোনকালে হ'ব এইকেইটা কৰিলে বেদ আকৌ লাইন পাততে খাম আকৌ আৰু এখন কলীয়া বাইক কলীয়া যে বাগলৰ কলীয়া কলীয়া বাইক এখন সি এনেকুৱাই চিপত সি মোৰ পৰা বহুত হিচাপ ল'লো নহয় গম পোৱা নাই তেল ভৰাব লাগিব নেকি সেইটো মেনেজ কৰিম বাৰু মই যেনে তেনে বুদ্ধি বাহানা কৰি আনিছোঁ বোলো চেনী পেহীঘৰত যাম ভাত এসাঁজ খাম আৰু ঘৰলৈ আহিম তাক কোৱা নাই আকৌ ভেকচিন ল'ম বুলি হেৰি নহয় কি বাটত যদি পুলিচে ধৰে পুলিচে নি অঁ আইডিয়া ৰবি আহি আছোঁ জানো পাই এতিয়া কি আইডিয়া কৰি থাকে খাই আৰু তাত বা খাবলৈ পাওঁ নাপাওঁ পুলিচে বা কি ৰখা হৈ গ'ল মাল লৈ আহিলোঁ ব্লেংকেটখন সেইটো এটা মোৰ আইডিয়া যদি পুলিচে পায় সেই কলীয়া ভাগৰ বাইকখন আমি কলমৰ মাজত ভৰাই দুইটাই ব্লেংকেটৰ তলত সোমাই দিম মানুহে ভাবিব মানে পুলিচে ভাবিব পগলা বুলি তহঁতি এই ৰাতিখন কলে যাওঁ ভেকচিন ল'ব যাওঁ ঐ তহঁতি ভালকে যাবি দেই ইয়াৰ মানুহখিনি বৰ ভাল নহয় আকৌ ৰাস্তাত পুলিচেও পাব পাৰে একো নহয় পুলিচে নহ'লে একো নহয় তই আমি আহি আছো এই মগমত বা কম্বলখন কলে নিছ
তই নুবুজিবি সেইটো বেলেগ আইডিয়া মামা কি বল কলীয়া মানুহটো তেতেয়া মেতেয়া বাইক দেখিছ না কিমান কৰো মানুহ ফিট পকিলো বাইক একদম মাই নগেনহঁতে সি টিফিন লৈ গৈছিলে নহয় গম পা নাই আমিও লৈ ল'ব লাগিব নি বেয়া নহয় বাৰু হ'ব বেড দুটা আছে নহয় তচোন খাই শেষে কৰিলি হ'ব খেলিবহে হে পিছত খেলি থাকিবহে 3টা বজাতে আহিছো দেই লাগি আছো ভেকচিন ল'বলৈ 3টা বজাতে আহিছো দেই আমি পাবই লাগিব ঠেলা হেঁচা কৈছে কি ঠেলা কি যে মোক তেলৰ পইচা দে কেইটকা আজিকালি লিটাৰ কিমান নাজানা নি 100 টকামান হ'ব চাগে লৈ আনগৈ যা ক'পা সেইটো Hi. ল পইচা ল এইটো কি মিঠাতেল মোক পইচা দে মিঠাতেল নালাগে এনি বেগলৈকে 50 টকা পেট্ৰল পৰে মোক পইচা দে ঐ কলীয়া তই কথাটো বুজা নাই লাভ তোৰে হ'ব চাও বাকী তই কথাটো বুজা নাই ঐ কলীয়া ৰ চা 1 লিটাৰ পেট্ৰলৰ দাম 100 টকা 1 লিটাৰ মিঠাতেলৰ দাম 170 টকা গতিকে তোৰতো লাভ হৈছে 50 টকা চেনি পেহী ঘৰলৈকে পেট্ৰল পৰিলে ঐ ভাগিন মামা বাতি এটা আনো বাকী এটা মামাই লৈ আহিলো সেইটো ইয়াত দিবি যে মানে টকা 100 টকা 9 টকা 12 টকা 15 অকণমান কমাই দিছো তই বুজি নাপাবি 50 টকা মিঠাতেল লয় হিচাপ বৰাবৰ Let's dance. Oh, Dad. Teman besi komile. হে Oh, Mama. Ada samucha. হেল্ল' অঁ দাদা মই চাইডতে আছোঁ চিন্তা কৰিব নালাগে এই 2 সপ্তাহমানতে ওলাই যাব ঘৰটো ঠিক আছে দাদা ৰ'বচোন এই আপোনাক মই কল বেক কৰি আছোঁ ঠিক আছে ঐ ৰ তুমি কালি কেলৈ নাহিলি দাদা ভেকচিন ল'বলৈ গৈছিলোঁ তাতে মানুহৰ ঠেলা হেঁচাত ভেকচিনো নাপালোঁ গোটেই গা বিষ সেইকাৰণে নাহিলোঁ দাদা তহঁতি এটা কথা গম পাৱ নাপা কালি ওপৰৰ পৰা মোক ফোন আহি আছে ঘৰ সোনকালে উলিয়াই দিব লাগে আৰু তহঁতি যদি এনেকৈ নাহ মোক কি হ'ব তহঁতি এটাই কথা কৈছোঁ তহঁতি যদি এনেকৈ নেক্সট দিন ভুল কৰ কিন্তু কামত নাহিবি দাদা আজি আহিছো নহয় কামলৈ আজি আহিলেই নহ'ব তহঁতি কি কথা ক'বলৈ যা কামত লাগ কামত লাগ এই মৰাটো চাৰা খাই দেখিব লাগে টিং দে এনেই ঠিকাদাৰ গালি শুনিছোঁ ৰাতিপুৱাই ৰাতিপুৱাই কামলৈ আহিছো চাদাখন খাই ল'লে আৰু কামটো হ'ব দে সেইটো তাত থ ৰ
ইখনে খোল খাই গৈছে তই ভৰা তই ভৰা আমাৰ নিচিনা সৰু মানুহৰ ক'তো স্থান নাই ভৰা মাই কালি কিন্তু কলীয়াহাটৰ পৰা বৰ লাজ পালোঁ দেই সঁচাকৈ আমাৰ নিচিনা দুখীয়া মানুহবোৰ জীয়াই থকা একদম মুস্কিল হৈ গৈছে তাকে হেও ভাগিন তাতে বস্তু বাহিনীও যিহে দাম কি কৰিবি আৰু আমাৰ নিচিনা দুখীয়া মানুহ এই পৃথিৱীত জীয়াই থাকি লাভ নাই বুজিছ ভাগিন মহাপ্ৰলয় আহিছে মহাপ্ৰলয় তাকেহে মামাই বোলে ভেকচিন নল'লে বোলে ইডোখৰ জেগাৰ পৰা ইডোখৰ জেগালৈ যাব নোৱাৰি যিখনহে লীলা আৰু শুনিছোঁ বোলে কালিকা স্কুলৰ এদিনত বোলে 150হে ভেকচিন দিয়ে যদি 150য়ে ভেকচিন দিয় তেনেহ'লে সেই টিকা ফটা ৰ'দত 500মান মানুহ কিয় লাইন পতাই থৈছ তহঁতে ভেকচিন দিয়া মানুহবোৰে জানো দেখা নাই যে ইমানখন মানুহ লাইন পাতি আছে তহঁতি 150 মানুহৰ নামবিলাক লৈ বাকীবোৰ মানুহক 5 দিনা মতা হ'লেও হয় কোনো নিয়ম শৃংখলা নাই ইহঁতৰ আমাৰ নিচিনা মানুহবোৰ সঁচাকৈ বহুত বিপদ আহি গৈছে ভাগিন তাকেহে মামাই তহঁতি কাম কৰিছ নে কথা পাতিছ দাদা কৈছোঁ